নমস্কাৰ বন্ধুসকল, আপোনালোকক প্ৰথমবাৰৰ বাবে স্বাগতম জনাইছোঁ। HD আসাম ইউটিউব চেনেলত ফ্ৰেণ্ডছ কিছুমান ঐতিহাসিক ঘটনাৰাজে কেতিয়াবা আমাক আচম্বিত কৰি তোলে, নহয় জানো? কেতিয়াবা মন যায় ঘটনাবোৰ চাবলৈ, মন যায় অতীতলৈ ঘূৰি যাবলৈ, প্ৰত্যক্ষভাৱে চকুৰে দৃশ্যবোৰ উপভোগ কৰিবলৈ। কিন্তু আমি নিৰূপায়। বাৰু আমাৰ এই ভিডিঅ'টোৰ পৰা জানিম যে শোণিতপুৰ জিলাৰ জামগুৰিহাটৰ কুসুমতলাত থকা ঐতিহাসিক সম্পদৰ ভিতৰত কবিৰালী অন্যতম। দাপৰ যুগত যে শ্ৰীকৃষ্ণ কুণ্ডিল নগৰলৈ গৈছিল তাৰ সাক্ষীস্বৰূপে কুসুমতলাৰ বড়ি গাঁৱত এই ঐতিহাসিক সম্পত্তিয়ে আমাক অতীতলৈ আঙুলিয়াই দি আছে। এই কাহিনীটো আমি এখন কিতাপত পাইছিলোঁ। যি কি নহওক, আমি এই স্থানলৈ আহিছোঁ আজি আপোনালোকক সকলো দেখুৱাই গৈছোঁ। আপোনালোকে শেষলৈকে ভিডিঅ'টো যাতে চায়। ফ্ৰেণ্ডছ, এই পথটিৰ আৰু এটা ধুনীয়া কাহিনী আছে। আহকচোন আমিও যাওঁ সেই অতীতলৈ ঘূৰি ধুনীয়াকৈ কাহিনীটো উপভোগ কৰোঁ। ফ্ৰেণ্ডছ, এয়া আমি আহি থকাটোৱে হ'ল কবিৰালী। আমি বড়িগাঁও ৰাস্তাত সোমাই এয়া আহি আছোঁ। আমি পশ্চিমলৈ আগবাঢ়ি গৈ আছোঁ। ইয়াৰ আগত কি আছে নাজানো, কিন্তু মানুহে কোৱা মতে ইয়াৰ আগত এখন পকী দলং আছে আৰু লগতে বিৰাট ডাঙৰ এখন পথাৰ আছে। ধন্যবাদ, সেই পথাৰ চাবলৈ নাপাহৰিব। ফ্ৰেণ্ডছ, আহকচোন এই ৰাস্তাটোৰ সম্পূৰ্ণ দৃশ্যৰ লগতে সৃষ্টি কেনেকৈ হৈছিল সেই কাহিনীও আৰম্ভ কৰোঁ। মই ভাবোঁ আপোনালোক জ্ঞাত যে দাপৰ যুগতেই এই আলিটো বন্ধা হৈছিল। দ্বাৰকাৰ পৰা শ্ৰীকৃষ্ণ কুণ্ডিল নগৰলৈ যাওঁতে এই আলিটোৰ সৃষ্টি হৈছিল বুলি জনা যায়। ইয়াক সম্পূৰ্ণ পৰ্যায়লৈ নিয়াত নৰনাৰায়ণ ৰজাৰ প্ৰধান সেনাপতি চিলাৰায়ে নৰূপ দিছিল। ইয়াৰ দৈৰ্ঘ্য আছিল 380 কিলোমিটাৰ। কালক্ৰমত গোহাঁই কমল নামৰ এজন মানুহে কবিৰালীটো পুনৰ বান্ধে। সেইকাৰণে ইয়াক গোহাঁই কমল কবিৰালী বুলি ইতিহাসত পোৱা যায়। ধন্যবাদ ফ্ৰেণ্ডছ, এয়াই আছিল কবিৰালী ইতিহাস। ফ্ৰেণ্ডছ, ভিডিঅ'টো ভাল লাগিলে নিশ্চয় এটা লাইক কৰিব, কাৰণ আপোনালোকৰ প্ৰত্যেকটো লাইকে মোক ভিডিঅ' বনাবলৈ উৎসাহ যোগায়। আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম। মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। পাৰিলে এবাৰ ইয়ালৈ আহিবলৈ চেষ্টা কৰিব। ধন্যবাদ। জয় অসম। ফ্ৰেণ্ডছ, মই কিছুমান ভাল লগা গান শুনাই আপোনালোকক আকৌ আমনি নিদিওঁ। Mai càng sang rằng hạ được khai khúc rakhi moi abra bhedibe moi jada jure nijo nini jare boy nigo nini guri brol kaga hoya zapara piya madhani প্ৰথমৰ প্ৰভাতৰ অৰুণৰ জ্যোতি অনন্দ্ৰী জুৰি মোৰ আলোক নৃত্য কৰি বিয়পাই বিশ্বত ৰঞ্জন দ্যুতি মোৰে আশে পাশে গাই কিন্নৰী বালিকাই আলোক বোধন মহাগীত সন্ধিয়াই বেলি বিদায় গানে দিগন্ত কৰে মুখৰি উদয় আৰু অস্তৰ বৰ্ণ বৈচিত্ৰৰ ছয়াময়া কাচোনেৰে কাছে প্ৰহেলিকাময়ী সমন আছে। কুসুমৰ লগে লগে লাখে লাখে মৃদু মৃদু কম্পিত সমীৰণ চন্দা শৈলবালা দলে কস্তুৰী গন্ধা। অতীতৰ যি মহা অতীতে বৰ্তমান ভেদি ভৱিষ্যতলৈ যায়। মোৰে জোহালত বহি বুৰঞ্জীৰ পাত লুটিয়াই ভৱিষ্যতৰ কথা কয় কল্পনা লংঘা। শুনো বহি মই কাঞ্চনজংঘা।
ভারতবর্ষ দেখি শুনি জাগে মোর বিষাদত হর্ষ। প্রকৃতির অভিনয় মানবী পুতলা, আহিল উঠিল গোল পাতি পাতি বিচিত্র মেলা। হাঁহি আৰু কান্দোনৰ নৱ নৱ খেলা, ৰূপান্তৰে দি আহি বৰণ সলাই হাঁহি মানৱীয়ে নাচেই ভাৰতৰ মঞ্চত। যুগ কাল বাজনাৰে কৰি লৈ সংগত, পিন্ধি পিন্ধি সভ্যতাৰ নতুন মেখেলা। নাচি নাচি উৰুৱাই সোণোৱালী ধূলা, সেই ধূলিৰেই ঢাক খাই ধূলিতেই জহি যায় পুৰণি ভংগা। পুনু ধূলিৰেই পৰা ৰূপ লৈ জাগে এক নৱযুগ অংগা। অহৰহ আছে বৈ সুৰধুনী গংগা, ময়ো উদাসী আছো কাঞ্চনজংঘা। ডুগ 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 ডম্বৰু বাজে মোৰে চোতালোতে নিতে ত্ৰম্বক নাচে। বাজে রুদ্রতাল নাচে মহাকাল, অভিনব তাণ্ডব বিবিধ বিভঙ্গ। উলঙ্গ বিলঙ্গ উলঙ্গ বিলঙ্গ, মুদ্রাত জ্বলি উঠে সৃষ্টির ইঙ্গিত। ডম্বৰুত বাজি উঠে প্ৰলয়ৰ সংগীত। নয়নৰ দৃষ্টি আলোক বৃষ্টি, মানৱৰ কল্পনা সেই জ্যোতি প্ৰপাতত গজি উঠে। যুগে যুগে অভিনৱ কৃষ্টি, অভিনৱ কৃষ্টি। ডুগ 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 ডম্বৰু বাজে, সৃষ্টি সৃষ্টি বুলি মহাকালে নাচে। সৃষ্টিয়ে আদি সৃষ্টিয়ে অনাদি, সৃষ্টির চক্র মন্থিত করি ঘুরে প্রলয়র তন্ত্র। সৃষ্টি হে সৃষ্টি চলে অহোরাত্রি, প্রলয়ে সৃষ্টির যুগে যুগে মাতৃ। জীবন জীবন মাথো অনন্ত জীবন, স্ফুরন স্ফুরন মাথো অনন্ত স্ফুরন। ঘুরন ঘুরন মাথো অনন্ত ঘুরন, মরণেই আনি দিয়ে মহাখন জীবন। ধ্বংস ধ্বংস কৌত ধ্বংস যে নাই, ধ্বংসতে সৃষ্টিয়ে পাতনি পেলায়। ঘোর প্রলয়ৰ তরঙ্গাঘাতত জলদ ঘর্ষণত সৃষ্টির বিদ্যুৎ ইঙ্গিত জাগে। সৃষ্টির মেঘরাগে সুগভীর গাজনি গাজে। সৃষ্টি সৃষ্টি বুলি ডুগ 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 ডম্বৰু বাজে। সরাসর সৃষ্টি অমৃত সংঘা, শুভলোকে সিময় কাঞ্চনজংঘা। মাটিত কিরণ পৰি যি ফুল ফুলাই, সৰিলে জহিলে সি মাটি ৰখে যায়। আলোকত সুৰভি মিলাই, মাটিৰ লগতে যি মাটি হৈ গ'ল, তাক জানো বিচাৰিলে পায়। বিস্মৃতির গর্ভলৈ জিতি সোমায়। ভারতৰ মাটিতেই কত মাটি ফুটি উঠা নব নব রূপ রস গন্ধ বর্ণ গান হল অবসান। মাটিতেই নিজকেই দিলে মিহলায়, খেলি মায়া ছায়াবাজি আৰু নাই নাই কাৰ আন কাপোৰ পেলায় অংগ। বিস্মৃত কল্পৰ শেষ চকুলোৰ শেষ বনৰীয়া সুৰ, কপি কপি জাহ গ'ল আন্ধাৰৰ অন্তৰালত। পাহৰাজি সুৰ গ'ল শেষ কৰি পৃথিৱীৰ সাধু কথা, তাৰ কোনোবা অনন্তৰে ক্ষীণ প্ৰতিধ্বনি ৰ'ল ৰূপান্তৰত। মাথো জাগি ৰ'ল পৃথিৱীৰ মাটিৰ বুকুত ছয়াময়া ছাঁ, তাৰ মনত নপৰা অতীতৰ সপোনত। হাঁহিছিল মাতিছিল যি আদিম প্ৰাণীৰ গানে, পৃথিৱীত পুৱাই পুৱাই তাৰ দিন উকলিল, ল'লে সিও চিৰবিদায়। ডম্বৰু বাজিয়ে ৰ'ল মহাকালে নাচিলেহি বৰ বৰ তাণ্ডৱ। জাগে যত মহাকায় দৈত্য দানৱ, যক্ষ ৰক্ষকত অসুৰৰ সংঘ। বিভৎস উল্লাসে নাচে অভংগ, বৈশাচী কামনাই দেখুৱাই হুটা মুটা উৎকট ৰূপ। মুক্ত হল সৌন্দৰ্যৰ আদিম স্বৰূপ, জ্বলিল পৃথিৱী জুৰি কাম গন্ধি ধূপ।
পৃথিবীর প্রথম কলায় অঙ্গর আভাস দিয়া কুদর্শন ভ্রূণ রূপে আহিল ওলায় কলা সৃষ্টির আদি পাথনি পেলায় তামসিকতার হল বিচিত্র প্রকাশ আখুরীয় সভ্যতার পাৰস্য বিলাস দুৰন্ত কামনা য'ত নিষ্ঠুৰ বাসনা শৃংখল বন্ধনহীনা বজালেহি দানবীয়ে বৰ্বৰী বাণী আঘাতত জনমিল সুর উন্মত্ত ফুটন্ত ছন্দ ঝঞ্ঝাবৃত রেখনি উঠে দানবীয় বাজনার ঝংকারে গর্জে উঠে হুঙ্কার জলে লিলিহান যজ্ঞ ভূগোল আলোকার অসংযত তামসী তৃষ্ণার ধূমাকীর্ণ করি জীবনৰ পারাপার ক্ষণে ক্ষণে ঘটে মহামার আপুনিয়ে হয় সার খার তমসৰ আধাৰত ৰজসৰ পোহৰ পৰিল দানৱীয় চেতনাত মেধাৰো বনিশাৰ কল্পনাৰ নৱতম প্ৰভাত জাগিল নৱসুৰে নৱতানে বাজনা বাজিল অতীতে লুকুৱাৰে বুৰঞ্জীৰ পাত হল পৃথিৱীৰ জীৱনৰ নৱসূত্ৰপাত ইন্দ্ৰিয় তৃপ্তিৰ প্ৰচণ্ড সাধন কল্পনাৰ পাহি মেল খালে অগণন মেধা আৰু মনীষাৰ বিস্তাৰ প্ৰসাৰ দানৱীয় আকাংক্ষা মহাদুৰ্নিবাৰ আখুৰি সম্পদ লৈ লৰিল দানৱ গঢ়িলে সভ্যতা জগতত অভিনৱ স্বর্গে স্বর্গে যত দেবতার ত্রাস খুনি অসুরর অট্টহাস দূরে দূরে জাগে যত মানবর দল সিহঁতৰ কল্পনাত স্বর্ণ কমল সিহঁতৰ মনীষাত অভ্যুদয়িলে জ্যোতিষ্মান নৱতম প্ৰভাতৰ দিব্যতম গান অবসান পৃথিবীর তামসী রাত্রি গায়ত্রী ছন্দে নাচে দলে দলে যত আলোক যাত্রী অবসান পৃথিবীর তামসী রাত্রি গায়ত্রী ছন্দে নাচে দলে দলে যত আলোক যাত্রী থ্যাংকস ফৰ ৱাচিং ভিডিঅ' ফ্ৰেণ্ডছ ধন্যবাদ আপোনালোকে চাই থকাৰ বাবে আশা কৰোঁ মোৰ চেনেল ছাবস্ক্ৰাইব কৰি মোক আনন্দিত কৰিব বেশেৰে প্ৰভু নাৰায়ণে সূৰ্য পুত্ৰ পৰীক্ষা কৰিলে সূৰ্য পুত্ৰ পৰীক্ষা কৰিলে ব্ৰাহ্মণে বুলন্ত শুনা দাতা কৰ্ণ আগে অংগীকাৰ কৰা মহাবীৰ ব্ৰাহ্মণে বুলন্ত শুনা দাতা কৰ্ণ
কৰ্ণ তজু পুত্ৰৰ শিৰছেদ কৰি ঐ তজু পুত্ৰৰ শিৰছেদ কৰি ব্ৰাহ্মণ ভোজন কৰা মুক্ত হস্তে দেৱে লোভিবা পুণ্য শত গুণে ব্ৰাহ্মণ ভোজন কৰা মুক্ত হস্তে দেৱে লোভিবা পুণ্য শত গুণে শুদ্ধ মনে মোক দান দিয়া ও অতিথিৰ আশীৰ্বাদ লোৱা ভিখাৰী বেগেৰে প্ৰভু নাৰায়ণে সূৰ্য পুত্ৰ পৰীক্ষা কৰিলে ও সূৰ্য পুত্ৰ পৰীক্ষা কৰিলে ব্ৰাহ্মণে বুলন্ত শুনা দাতা কৰ্ণ আগে অংগীকাৰ কৰা মহাবীৰ শুদ্ধ মনে মোক দান দিয়া ও অতিথিৰ আশীৰ্বাদ লোৱা বিষকেতু বুলি যাকে